আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বাহৰ চুঙা অসমীয়া পাকঘৰলৈ। আজি মই এখন সাধাৰণ অসমীয়া থালি বনাইছোঁ। সেইখন হৈছে হাঁহৰ মাংসৰ লগত বিলাহী স্লাদ। থালখন সাধাৰণ সঁচা, কিন্তু ইয়াৰ সোৱাদ সঁচাই পাহৰিব নোৱাৰা। গতিকে বন্ধুসকল, আহক আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। আপোনালোকক অনুৰোধ জনাওঁ যে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পায়, তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ। ধন্যবাদ।